বলক আজি মোৰ জীৱনৰ বিয়া পাছৰ সঁচা কাহিনী এটা শুনাও আপোনালোকক। মোৰ বিয়াৰ আগত সেয়াও এটা সময় আছিল যেতিয়া মাৰ ঘৰত কিবা এটা অসুবিধা আহিলেও সকলো দায়িত্ব মাই নিজৰ ওপৰত লৈ লৈছিলে। আমাৰ ওপৰত যে কোনো চিন্তা ভাৱনাই আহিব দিয়া নাছিলে। কিন্তু আজি সময় গতি চাওকচোন, একেবাৰে ওলোটা হৈ পৰি। জীৱনৰ আচল কাহিনী সেয়াই নহয় জানো? এটা সময়ত আইতা ককাই সঁচাই কৈছিল যে বিয়াৰ পাছৰ জীৱনটো বিৰাট কঠিন। সেয়াই চাওকচোন, আজি আপোনালোকে দেখিয়ে গম পাইছে ঘৰৰ পাইপটো ব্লক হৈ থাকিলে। উপায় নাই, মানুহ মাতি ঠিক কৰোৱালো। সেয়া কৰোৱাইছোহে, চিধাই ভাত পানী বনাবলৈ লাগিলোঁ আৰু খোৱা বোৱা কৰি অলপমান লাল চাহ বনাই লৈছোঁ, যিহেতু মাথা বিষত যে থাকিবই পৰা নাছিলোঁ। সঁচাকৈ দেই, ঘৰত যে কিবা এটা বেয়া হ'লে সকলো চিন্তা মোৰ আৰু মানুহজনৰ ওপৰতে আহে। এয়া দেহাৰ অলপমান মুখ লাগিলে, সেয়েহে দেউতাকে অলপমান মুখ ভাঙি দিছে আৰু ৰাতি 12টা বজাত এয়া দেহা দেউতাকৰ কোচত। আজিলৈ বাই।